কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সন্মুখৰ পৰা যুঁজ দিছে অসম আৰক্ষীয়ে। বিষয়াসহ 56জন আৰক্ষীৰ লোকৰ দেহলৈ সংক্ৰমিত হৈছে কোভিড-19। তাৰ পিছতো কিন্তু তেওঁলোক থমকি ৰোৱা নাই। প্ৰতিনিয়ত সংগ্ৰাম অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আৰক্ষীয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত। ইতিবাচক দৃষ্টিভংগীৰে অসম আৰক্ষীৰ মনোবল দৃঢ় কৰিবলৈ চেষ্টা ৰখা ভাস্কৰজ্যোতি মহন্তই স্কাই নিউজ অসমক কি ক'লে শুনকচোন। লকডাউনটোৰ কেইবাটাও পৰ্যায় আছিলে। কেইবাটাও পৰ্যায় এতিয়া বৰ্তমান আমি এটা নতুন পৰ্যায়ত ভৰি দিলোহি, যেতিয়া গণসংক্ৰমণ হোৱা দেখা গ'ল। এই বিশেষ পৰ্যায়ত আগৰ পৰ্যায়কেইটাত আমি প্ৰথমতেতো আপোনালোকে জানেই, আমি প্ৰথমতে খুব সক্ৰিয় ভূমিকা লৈ কঠোৰ ভূমিকা লৈছিলোঁ আৰম্ভণিতে, কাৰণ মানুহে নাজানিছিলে কাৰোবাৰটো, আমিও নাজানিছিলোঁ। খালি আমি এটা অজান শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে সেইটোৱে আমি গম পাইছিলোঁ। আৰু লাহে লাহে যেতিয়া শিথিলকৰণৰ বিভিন্ন বাস্তৱ ব্যৱস্থা হাতত লোৱা হৈছিলে, তেতিয়া আমি সেই শিথিলকৰণৰ বিষয়বিলাকক আমি আগবঢ়াই দিছিলোঁ, আমি সহায় কৰি দিছিলোঁ। দুৰ্গতজনক বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াইছিলোঁ। এটা খুব সুব্যৱস্থাৰ মাজেদি, এটা খুব ছিষ্টেমেটিকেলি আমি এইটো প্লেনবোৰ কৰিছিলোঁ। খাবলৈ নোপোৱাজনক সহায় কৰা, আৰ্তজনক চিকিৎসা কৰা, মানুহৰ ঘৰত কিবা বিপদ হ'লে সেইখিনিক মাত এষাৰ দিয়া, কাৰোবাৰ লগ দিয়া, কোনোবা অকলশৰীয়া মানুহ মেণ্টেল হেল্পলাইন খোলা, বাহিৰৰ পৰা অহা গোটেইখিনি মানুহ 3 লাখতকৈ অধিক মানুহক আমাৰ বিষয়াসকলৰ বিশেষ তৎপৰতাত আৰু স্বাস্থ্য বিভাগেই হওক, ট্ৰেন্সপৰ্ট বিভাগেই হওক, তেখেতলোকৰ সহযোগত যথেষ্টখিনি সুচাৰুৰূপে এইখিনিলৈকে এতিয়া আমি পাবহি পাৰিলোঁ এই পৰ্যায়ত। কিন্তু এতিয়া দেখা গ'ল, যিহেতু বাহিৰৰ পৰা অহা মানুহৰ যোগেদি প্ৰথম সংক্ৰমণটো বেছিকৈ হৈছিলে আৰু পিছত গণসংক্ৰমণৰ আশংকাটো বেছকৈ দেখা দিলে, তেতিয়া এতিয়াৰ লকডাউন প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। আৰু এতিয়া গুৱাহাটীৰ ৰাইজে মই মন কৰিছোঁ, আজি দ্বিতীয় দিনা আমি ভৰি দিছোঁ, নিজে পালন কৰিবলৈ যথেষ্টখিনি তেখেতলোকে আগবাঢ়ি আহিছে, চেষ্টা কৰিছে, বুজিছে যে এইটো গণসংক্ৰমণটো বৰ ভয়াৱহ। কিন্তু এইটো নহয় যে কৰোণা পজিটিভ হোৱা মানে এটা বিপদৰ কাষ চপা। কৰোণা পজিটিভ বহুত হৈ পেলাই নেগেটিভ হৈছে, ভাল হৈছে, তেনেকৈ। গতিকে এই পৰ্যায়সমূহৰ প্ৰত্যাহ্বান মতে অসম পুলিচে নিজৰ ব্যৱস্থাৱলীখিনি ৰিশ্বেডিউল, ৰিঅৰিয়েণ্ট কৰোঁতে খুব কনচিয়াছলি, খুব সচেতনভাৱে সেইখিনি ৰাইজক সহযোগত কৰিব পাৰিছে। আৰু এইখিনি কৰি থকা অৱস্থাত অন্যান্য অপৰাধ, উগ্ৰপন্থা, অস্ত্ৰৰ ঝনঝননি বন্ধ কৰোৱা, এইবিলাকৰ ক্ষেত্ৰতো অসম পুলিচ কিন্তু বহি থকা নাই। অসম পুলিচে এইবোৰ ক্ষেত্ৰতো যথেষ্ট ডাঙৰ। বিশেষকৈ লকডাউন যেতিয়া আগৰ পৰ্যায়টোত আছিলে, তেতিয়া মই এটা ক্ৰাইমৰ এনালিচিছ আমি ৰেগুলাৰ কৰি আছোঁ। আমি দেখিছিলোঁ যে যেতিয়া প্ৰথম পৰ্যায়ৰ ষ্ট্ৰিক্ট লকডাউনটো আৰম্ভ হৈছিলে, তেতিয়া যথেষ্টখিনি কমি গৈছিলে। উগ্ৰপন্থামূলক যিখিনি তেখেতলোকৰ ডেপ্ৰিডেশ্যনছ দেখা যায় সাধাৰণতে অসমত, কিডনেপিং, মানুহক এক্সটৰ্চনছ বা হত্যা, এনেকুৱা ধৰণৰ লুণ্ঠন, এনেকুৱা ধৰণৰ অপৰাধবিলাকো বহুত যথেষ্টখিনি কমি গৈছিলে। কিন্তু মাজতে খুলি দিয়াৰ সময়ত আনলক 1 পৰ্যায়লৈ যেতিয়া আৰম্ভ হ'ল, তেতিয়া পুনশ্চ আকৌ আৰম্ভ হোৱাৰ আমি মন কৰিছিলোঁ। কিন্তু অসম পুলিচে প্ৰতিটো কেছতে, আৰু কেইটামান মব লিঞ্চিঙৰ কেছ হৈছিলে, তথাকথিত এটা বৃহৎ দলে আহি পেলাই এজন ব্যক্তিক যিকোনো কাৰণতে নহওক তেখেতক হত্যা কৰা 4টা ঘটনা হৈছিলে। আৰু 4টা ঘটনাতে অতি তৎপৰতাৰে, কোনো সময় খৰচ নকৰাকৈ অসম পুলিচে আটাইকেইটা ঘটনাত দোষীক কৰায়ত্ব কৰিছে। আৰু দোষীৰ বিৰুদ্ধে যিখিনি চাৰ্জশ্বিট কাৰণে যিখিনি কেছ ডায়েৰী লিখাৰ ব্যৱস্থা কৰিবলৈ, সেইখিনি খুব তৎপৰতাৰে কৰিছে। আজি মই এটা চহী কৰিছোঁ, প্ৰতিটো কেছত, এই 4টা কেছত অতি সোনকালে চাৰ্জশ্বিট দিবৰ কাৰণে, আৰু যাতে কোৱালিটি চাৰ্জশ্বিট হয়, কোৰ্টত গৈ পেলাই এইটো যাতে কেতিয়াও মুখ থাকে চা নাখায়, তেনেধৰণে আমি বনাবৰ কাৰণে SIT গঠন কৰি দিছোঁ আটাইকেইটাতে। আৰু নিশ্চয়কৈ এইকেইটাত আমি আটাইকেইজনক দোষী সাব্যস্ত সুচাৰুৰূপে কৰিব পাৰিম।
এই ধৰণৰ কেছবিলাকত অসম আৰক্ষীয়ে এই লকডাউন বা আনলকিং প্ৰক্ৰিয়াটোৰ মাজতো কোনো এটা পৰ্যায়ত অসম পুলিচ থমকি ৰৈ থকা নাই, আগবাঢ়ি গৈ আছে। আৰম্ভণিৰ পৰাই এইটো আচলতে আমি আৰম্ভটো বহুত সোনকালে কৰিছিলোঁ। অন্য ৰাজ্যৰ তুলনাত আমি প্ৰস্তুতিকৰণ যিটো পুলিচৰ সাৱধানতাৰ কাৰণে, পুলিচৰ স্বাস্থ্যৰ কাৰণে, আমি সেইটো নিশ্চয় বহুত আগতে কৰিছোঁ। ইনফেক্ট প্ৰথম 3খনমান ষ্টেটৰ লগতে আমি কৰিছিলোঁ চাগে। এইটো বিষয়ে আমি বঢ়ি বেটেলিয়নে ডিষ্ট্ৰিক্টে আমি কোৱাৰেণ্টাইন চেণ্টাৰ তেতিয়াই কৰা, মাৰ্চ মাহৰ পৰা আমি কৰিছোঁ এইবিলাক। আৰু ডক্টৰছ আমাৰ পুলিচৰ যিকেইজন আছে, আমাৰ যিখিনি 250জনমান নাৰ্ছিং এছিষ্টেণ্টছ আছে, প্ৰত্যেককে আমি ট্ৰেইনিং কৰি আমি SOP বনাইছোঁ। আৰু পিছৰ ফালে যেতিয়া গণসংক্ৰমণৰ পৰ্যায় আগবাঢ়িবলৈ দিছিলে, তেতিয়া আৰু এটা SOP বনাই মই ভিডিঅ' মেছেজ দি প্ৰত্যেকজন পুলিচৰ ব্যক্তিগত মোবাইলত সোমাই থাকিব পৰাকৈ, ঘৰত তেওঁলোকে আলোচনা কৰিব পৰাকৈ আমি মেছেজ দিছোঁ। প্লাছ আমি প্ৰায় সকলোখিনি জিলালৈ অসমৰ নিজেই ভিজিট কৰিছোঁ, ময়ো কৰিছোঁ, মোৰ অন্যান্য জ্যেষ্ঠ অফিচাৰসকলকো কৰাইছোঁ। গৈ মানুহখিনিক বুজোৱা, তেওঁলোকক সচেতন কৰোৱা স্বাস্থ্য সম্পৰ্কীয় কথাত, ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষকৈ ক'ভিডৰ পৰা সাৱধানতা ল'বলগীয়াখিনিৰ বিষয়ে খুব বেছিকৈ সচেতন কৰি আছিলোঁ। কিন্তু এতিয়া গুৱাহাটী মহানগৰীত বিশেষকৈ বহুত ডেঞ্জাৰাছ ছিটুৱেশ্যনত পুলিচে কণ্টিনিউৱাছ ডিউটি কৰি আছে। আপোনাৰ কোকৰাঝাৰ ছাগলীয়াৰ গেটত প্ৰথমতে যেতিয়া মানুহখিনি আহিছিলে তেতিয়া বহুত কাম, ৰেলৱে ষ্টেচনত যেতিয়া মানুহখিনি বাহিৰৰ পৰা অহা মানুহখিনি ছাছপেক্ট কেছেছ, বুঢ়াবুঢ়ীকৈ লাখ হিচাপত মানুহ আহিছিলে, তেওঁলোকক ৰাস্তাত দেখুওৱা, আগবঢ়াই নিয়া, এস্কৰ্ট কৰি বিশেষ কোৱাৰেণ্টাইন চেণ্টাৰত লৈ যোৱা, প্লাছ সৰু সজাই যিকেইটা আমাৰ ৰিজনেল টেষ্টিং চেণ্টাৰ্ছ বনোৱা হৈছিলে 5টা প্ৰথমতে, আটাইকেইটাৰ টেষ্টিং চেণ্টাৰত পুলিচে তেওঁলোকৰ লগত প্ৰত্যক্ষভাৱে ওচৰত চপা ধৰণৰ বহুত কাৰবাৰ হৈছিলে। গতিকে এইটো স্বাভাৱিক প্ৰায় যে পুলিচৰ মাজত সংক্ৰমণ হ'ব। গতিকে এই মুহূৰ্তত আমাৰ 56জন পুলিচৰ ব্যক্তি সংক্ৰমণ হৈছে, তাৰে 7জনমান ইতিমধ্যে ভাল হৈছে, তেওঁলোক নেগেটিভ ওলাইছে। আৰু পুলিচৰ মানুহখিনি সাজু আছে, এনেধৰণৰ বিপদ চাপিলেও পুলিচে কেতিয়াও নোহোঁহকে পুলিচৰ যিটো মনোবৃত্তি, মনোবল, দক্ষতা অটুট আছে, থাকিব। আৰু আমি 55 বছৰতকৈ ওপৰত থকা পুলিচৰ যিখিনি ব্যক্তিসকল আছে, তেওঁলোকক মই সিদিনা এটা অৰ্ডাৰ কৰিছোঁ যে তেওঁলোকক ৰিপ্লেচ কৰাই পেলাই বিশেষকৈ এনেকুৱা ধৰণৰ কাৰোবাৰ সংক্ৰমিত ব্যক্তি, সন্দেহজনক সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পৰা ধৰণৰ কোনো সুবিধা থকা যিকোনো ডিউটিৰ পৰা তেওঁলোকক উঠাই অনা হৈছে। আমি তেওঁলোকৰ লগত বেলেগ মানুহ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। গতিকে পুলিচৰ ক্ষেত্ৰত আমি অতিকে সাৱধানতা লৈছোঁ। এতিয়া মই এনেকুৱা ছিষ্টেম কৰিছোঁ, যিকেইজন সংক্ৰমিত হৈছে তেওঁলোকক ডেইলি টপ লেভেলৰ পৰা 2বাৰ ফোন যাব যে ঠিকে লাগি আছেনে গাটো, ডেইলি 2বাৰকৈ তেওঁলোকক মনটো ভাল লগাবলৈ, আৰু তেওঁলোকক পৰিয়ালটোলৈও এবাৰ ফোন যাব যে তোমাৰ মানুহজন ঠিকে আছে দেই, চিন্তা কৰিব নালাগে, বা তোমালোকৰ ঘৰত কিবা অসুবিধা হৈছে নেকি, তেতিয়াহ'লে আমি সেই অসুবিধাবোৰ আনকি পুলিচৰ পৰিয়াললৈ আমি সেইখিনি কৰি আছোঁ। আৰক্ষীও সাধাৰণ জনতাৰ মাজৰ এজন, খালি তেওঁ ইউনিফৰ্মটো পিন্ধে, আৰু সাধাৰণ জনতাটো আৰক্ষীয়ে, তেওঁ খালি ইউনিফৰ্মটো নিপিন্ধে সাধাৰণ জনতাৰ মানুহখিনি। গতিকে তেখেতে নিজৰ সেইকাৰণে প্ৰতিৰোধৰ ব্যৱস্থাখিনি নিজেই কৰিব। আৰক্ষীয়ে কি কৰে, মাস্কটো পিন্ধিব লাগে, চেনিটাইজ কৰিবলৈ ক'ব লাগে, যে লকডাউন পিৰিয়ডৰ সময়ত ওলাই ফুৰিব নালাগে। এইখিনিতো সাধাৰণ জনতাইও কৰে, ইজনকে তই মাস্কটো কেলৈ পিন্ধা নাই, ৰাইজেতো আমাক খবৰ দিয়ে। গতিকে ৰাইজেও আৰক্ষীয়ে একো জানে, আৰু আৰক্ষীও ৰাইজৰে মাজৰ এজন, খালি তেওঁ ইউনিফৰ্মটো পিন্ধে বিশেষ কৰ্তব্য খাতিৰত ৰাইজে তেওঁক সেইটো অধিকাৰ দিছে কৰিবৰ কাৰণে। আৰু গতিকে এইটো বেলেগ কাৰোবাৰ কাৰণে আমি কিবা সহায় কৰাৰ কথা নহয়, আমাৰে মাজৰ পৰিয়ালৰ এজনে কিবা প্ৰব্লেম হ'লে আমি সহায় কৰাটো আমাৰ কৰ্তব্য। আমি সেইটো এটিটিউড, সেই মনোবৃত্তি, তেনেধৰণেৰে আমি আমাৰ পুলিচৰ মানুহৰ মনত গা কৰি উঠাটো বিচাৰিছোঁ। আৰু একৰ্ডিংলি যি দুৰ্গতজনক সহায় কৰিবৰ কাৰণে, খুওৱা বোৱাৰ কাৰণে মই খালি আইডিয়াটোহে দিছোঁ। পুলিচৰ মানুহে জঁপিয়াই পৰিছে মানুহক সহায় কৰিবৰ কাৰণে, তেওঁলোকে আনন্দ পাইছে ইজনে সিজনৰ প্ৰতি সমভাৱাপন্ন হয়, অকণমান মনটো কাৰোবাৰ প্ৰসন্ন কৰিবলৈ পায়, নিজকে ভাগ্যৱান বিবেচনা কৰিছে।